वेलकम बैक टू माय यूट्यूब चैनल। नमस्कार, मोर चेनेलলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই পৰিস্মিতা আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আজি আহিছোঁ কলৈ আহিছোঁ আপোনাক সকলোকে দেখুৱাই থাকিম, শেষলৈকে ভিডিঅ'টো চাই থাকিবচোন। আজি মই অকণমান দেৰি আগত পালোহি, হাজবেণ্ডে থৈ গ'লি। আজি যাম আমি আঠখেলীয়া নামঘৰ। যিহেতু আপোনালোকক মই পৰহি ভিডিঅ'টো দিছিলোঁ, মামাহঁতে এখন নতুন গাড়ী ল'লে, তো নতুন গাড়ীখনেই লৈ যাব আৰু কোন কোন যাব সকলোকে দেখুৱাই থাকিম। শেষলৈকে ভিডিঅ'টো চাই থাকিবচোন। আৰু মোক কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি মই ঘৰলৈকে কাপোৰ মানে যোনযোৰ পিন্ধি যাম সেইযোৰ পিন্ধি অহা নাছিলোঁ, আহি পেলাই সলাই মেলি আহিছোঁ। মা আৰু বা নাযায় বিশেষ অসুবিধাৰ কাৰণে, তো সকলোৱে চাই থাকিব। আৰু এইখন আছে আমাৰ নতুন গাড়ীখন, আৰু এয়া আমাৰ এয়াও যাব, এয়াও আহি আছে এয়া। তো সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আৰু এতিয়াহে আমি পালোহি কোৱালগুৰিতে আমি বজাৰখিনি কৰি লৈছোঁ শৰাই কাৰণে। আমি নামি যোৱা নাই, মামীহঁতে গৈছে এয়া শৰাই কাৰণে ফল মূল ল'বলৈ গৈছে। আৰু এয়া আমাৰ ৰূপচী, আৰু এয়া আমাৰ প্ৰজ্ঞা, আৰু এইটো ভাইটি। আৰু এয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ সেউজীয়াৰ মাজে মাজে। বৰ ধুনীয়া পৰিৱেশ। আৰু এইকণ সময়ত যিহেতু ৰাতিপুৱাতে আমি গৈছোঁ, ৰাতিপুৱা মানে 12টামান বাজিছেগৈ আৰু আমি তাত পোৱালৈকে। আৰু মানে সেউজীয়া যিহেতু বহুত ধুনীয়া লাগিলে, সেইটো কাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এতিয়া আমি আহি থাকোঁতেনে ককাৰ লগৰ মানুহ এজনক লগ পালোঁ। ককা নামি গ'ল, যিহেতু ককা পুলিচ কৰিছিলে, আৰু তেখেতো পুলিচে হয়, আমাৰ ঘৰৰ ওচৰতে বুলি কৈছে। আমি কিন্তু চিনি নাপাওঁ, সেয়াও অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এয়া এতিয়া আমি গৈ আছোঁ, আৰু আমাৰ ৰূপচে পূৰা লেকচাৰ দি গৈ আছে, আৰু পিছত মামী আৰু প্ৰজ্ঞা, ইফালে ভাইটি বহি আছে। আমি গৈ আছোঁ, যিহেতু আমাৰ ইয়াৰ পৰা 1-1.5 ঘণ্টাৰ বাটটো হয়েই। আৰু তাকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মৰম দিব বুলি আশা কৰিলোঁ। আৰু এয়া আমি অৱশেষত আহি পালোহি, আৰু আমাৰ সকলোবোৰ গাড়ীৰ পৰা নামিছে। আৰু ইমান ধুনীয়া পৰিৱেশ, সকলোৱে চাওকচোন, এয়া গাড়ী পাৰ্কিং কৰা জেগা। বৰ ধুনীয়া পৰিৱেশ। আৰু এয়া ককা বৌ, আৰু এয়া মামা মামী, আৰু এয়া আমাৰ লিজা, এহেঁতি কথা পাতি গৈ আছে। আৰু আমি এতিয়া গৈ আছোঁ, আৰু এয়া হৈছে আমাৰ পোৱালি। তাকে আমি গৈ আছোঁ, সকলোৱে ভিডিঅ'টো চাই থাকিব। আৰু তাকে এইখিনি একদম বৰ ধুনীয়া পৰিৱেশ, মানে গাড়ীখিনি থ'বলৈ ধুনীয়াকৈ পৰিপাটিকৈ ধুনীয়াকৈ মানে জেগা দিছে। আৰু এয়া আমি গৈ আছোঁ। আজি আমি যোনদিনাখন গৈছিলোঁ সেইদিনাখন বেছি ভিৰ নাছিলে, কিন্তু এনেই ভাদ মাহত বহুত ভিৰ হয়। তাকে সকলোৱে চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া আমি গৈ আছোঁ যোনখিনিত গাড়ী পাৰ্কিং কৰে তাৰ পৰা অকণমান দূৰে হয় বাৰু। তাকে আমি গৈ আছোঁ, আৰু আমি এতিয়া পাইছোঁহি, আৰু মেইন যোনখন গেট আছে সেইডোখৰতে পাইছোঁহি। সকলোৱে ভিডিঅ'টো চাই থাকিব। আৰু এটা কথা ক'ব লাগিব, এইডোখৰতে মাহঁতক বহুত মিছ কৰিছোঁ, মা আৰু বা আৰু পল্লৱ। আৰু পল্লৱ মানে আমাৰ দুটা পল্লৱ আছে, মোৰ ভিনদেউৰ নামো পল্লৱ আৰু মোৰ হাজবেণ্ডৰ নামো পল্লৱ। আৰু ঘৰৰ যোনখিনি আহিব পৰা নাই তেহেঁতক সকলোকে মিছ কৰিছোঁ। আৰু নামঘৰ মানে তালৈ নিবলৈ এয়া আমি চাকি বন্তি লৈ লৈছোঁ, ধূপ চাকি মানে লৈ লৈছোঁ, আৰু সকলোৱে ইয়াৰ পৰাই লয়, যিহেতু ইয়াত দোকান আছে। আৰু আমি এই আইতাগৰাকীৰ পৰাই লৈছোঁ গোটেইখিনি বস্তু। সকলোৱে ভিডিঅ'টো চাই থাকিব। আৰু এয়া আমাৰ সকলোৰে চাকি বন্তি লোৱা হৈ গ'ল, আৰু এতিয়া আমি গৈ আছোঁ। আৰু এয়াই হৈছে মেইন গেট ভাগ, আমি সকলোবোৰ গৈ আছোঁ। সকলোৱে শেষলৈকে ভিডিঅ'টো চাই থাকিব বুলি আশা ৰাখিছোঁ। তাকে আমি গৈ আছোঁ, চাই থাকিব সকলোৱে ভিডিঅ'টো। যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু সেইদিনাখন বহুত বেছি গৰমো হয়, তেওঁ বুলি যিমানখিনি কৰিব পাৰিছোঁ সিমানখিনিয়ে কৰিছোঁ। সকলোৱে ভিডিঅ'টো চাই থাকিব বুলি আশা ৰাখিছোঁ।
আৰু এইখন হৈছে 2 নম্বৰখন গেট। আমি নামঘৰৰ ভিতৰত সোমালোহি। এয়া আপোনালোকে দেখিছে চাগে, বৰ ধুনীয়া পৰিৱেশ ভিতৰতো। আগতে বহুত বেছি ধুনীয়া নাছিলে, এতিয়া মানে আৰু বেছি উন্নত হৈছে। আৰু ইয়াত ইমান ধুনীয়াকৈ দিয়া আছে চাওকচোন, সকলোৱে ভৰি হাত ধুবলৈ। আৰু মানে মেইন নামঘৰ ভাগত চাকি দিবলৈ নিদিয়ে, আৰু এনেকৈ ছাইডত মানে এনেকৈ আছে আৰু ইয়াতে চাকি দিবলৈ দিয়ে। আৰু এতিয়া আমি গৈ আছোঁ, আপোনালোকে চাই থাকিব। আৰু লগতে ইয়াৰ ছাইডতে শৰাই ব্যৱস্থাখিনি কৰি দিছে। ভালেই কৰিছে, যিহেতু নামঘৰ ভাগত মানে বেছি মানুহ হৈ গ'লে অকণমান দিগদাৰ হয়, সেইটো কাৰণে এনেকৈ ছাইডতে মানে শৰাই ব্যৱস্থাটো কৰি দিছে। আৰু ইয়াত আমি সোমালোহি, সকলোৱে চাকি দি আছে। ইমান ধুনীয়া পৰিৱেশ, মনটো সঁচাকৈ ভাল লাগি গ'ল। মই এতিয়া ভইচ অভাৰহে দি আছোঁ, আৰু আপোনালোকৰ লগতে ময়ো চাই আছোঁ। আৰু ইমান ধুনীয়া পৰিৱেশ, সকলোৱে চাওকচোন। আৰু আপোনালোকে ইয়াত দেখিছে, আমি চাকি দিবলৈ আহিছোঁ। আৰু চাকি দিয়া জেগাখিনিত সময়ে সময়ে মানুহ বেছি হৈ যায়, সেইটো কাৰণে অকণমান ৰখি দিবলগীয়া হয়। আৰু এয়া হৈছে আমাৰ চাকি গিগছ, একেলগতে আমি গোটেইখিনিয়ে দি দিছোঁ, যিহেতু পিছত মানুহ ৰখি থাকে, সেইটো কাৰণে বেয়াও লাগে। একেলগতে দি পেলাই আমি সেৱা কৰিলোঁ। আৰু সকলোলৈকে আপোনালোক যোনে যোনে ভিডিঅ' চাই থাকে, সকলোলৈকে মই প্ৰাৰ্থনা কৰি দিছোঁ, যাতে সকলোৰে ভাল হওক আৰু মংগল হওক। আৰু সকলোৱে মোক আশীৰ্বাদ কৰিব আৰু আগবাঢ়ি যাবলৈ, সৰু পৰিয়ালটোৰ পৰা আৰু ডাঙৰ হৈ যাবলৈ। আৰু এতিয়া আমি নামঘৰত ভৰি দিছোঁহি। যিহেতু আমাৰ অহা অকণমান দেৰি হ'ল, সেইটো কাৰণে অকণমান ৰখি দিবলগীয়া হ'ল। আৰু আপোনালোক সকলোৱে দেখিছে, আমি আহি পালোহি। আৰু আহি পেলাই অকণমান বহি ল'লোঁ নামঘৰত। ককা আৰু মামীক মাতিছোঁ, মামীয়ে গমেই নাপায়। ইফালে বৌ, ভাইটি, পইকীয়া, লিজা, মামা, আমি গোটেইখিনি একেলগতে বহি আছোঁ। আৰু নামঘৰৰ ভিতৰত বহুত মানুহ। আমি ভাবিছিলোঁ অকণমান মানুহ মানে কমেই, আগৰকেইবাৰ যিমানকেইবাৰ গৈছোঁ তাতকৈ কম বুলি ভাবিছিলোঁ, কিন্তু এইকেইবাৰ বহুত মানে ভিতৰত বেছি। আৰু সময়ো হৈছে, যিহেতু আমি অকণমান পোৱাত দেৰি হ'লগৈ। আপোনালোক সকলোৱে দেখিছে ভিতৰত মানুহ, আৰু আমি অলপ দেৰি বহিলোঁ। আৰু নামঘৰৰ ভিতৰত ইমান ভিডিঅ' কৰি থাকিও ভাল নালাগে। প্ৰসাদ খাব হ'ল আৰু আগতে শৰাই য'ত আমি দিওঁগৈ, তাতে দি দিয়ে ঘৰৰ কাৰণে শৰাই। আৰু আজিকালি লকডাউনৰ পিছৰ পৰা পলিথিনতে দি দিয়ে, মানে ঘৰলৈ নিবলৈ শৰাই কাৰণে। সকলো বহি আছে। আৰু আপোনালোক দেখিছেই কিমান ধুনীয়াকৈ পৰিপাটিকৈ দিছে, আৰু মানুহ বহুত বেছি। আপোনালোকক দেখুৱাই যাম, সকলোৱে চাই যাবচোন। আৰু সকলোৰে প্ৰসাদ খোৱা হৈ গ'ল। আৰু এয়াই হৈছে মেইন আসন ভাগ। গ্লাছৰ ভিতৰত এনেদৰে সংৰক্ষণ কৰি ৰখা হৈছে, কিমান ধুনীয়া আপোনালোক সকলোৱে দেখিছেই চাগে। আৰু প্ৰায় মানুহ সকলো, আৰু আপোনালোকে দেখিছে বৌ আৰু লিজা, আমি সকলোবোৰে সেৱা লৈছোঁ। আৰু তাৰ পৰা আমি ওলাই আহিলোঁ। চাই থাকিবচোন আপোনালোকে সকলোৱে। নাই, আপোনালোকেও এপাক আহিব, চাব ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যখিনি। সঁচাকৈ বহুত ধুনীয়া। আপোনালোকে চাব, নিশ্চয় ভাল পাব। আৰু আহিব এপাক। আৰু এয়াই হৈছে ছাইডতে এভাগ ডাঙৰ পুখুৰী আছে, তাতে বহুত বেছি কাছ আছে। আৰু হৈছে নামঘৰৰ কাষৰখিনি এৰিয়া, কিমান ধুনীয়া চাওকচোন। আৰু এইভাগেই হৈছে ডাঙৰ পুখুৰী ভাগ। ইয়াতে বহুত কাছ আছে আৰু মাছো আছে। আৰু ইয়াত কিবা কিবি খাবলৈ দিলে কাছখিনি ওলাই আহে, আপোনালোকে সকলোৱে চাবচোন।
এয়া আপোনালোকে ধৰিব পাৰিছে চাগে, অকণমান জুম কৰি দিছোঁ বাৰু, কিন্তু মানে ৰ'দ দি থকাৰ কাৰণে ধৰিব নোৱাৰিবও পাৰে। এনেকৈ মানে মাজে সময়ে ওলাই দিয়ে। আৰু সেই ছাইডত দেখিছেই চাগে আপোনালোকে দলংখনত, আৰু এইয়া দেখিছেনে বাৰু, এনেকৈ মাজে সময়ে ওলাই দিয়ে বাৰু। আৰু ছাইডতে দলংখনত কি ধুনীয়াকৈ শুই আছে গৰমত, আৰু সকলোৱে লক্ষ্য কৰিবচোন। আৰু আপোনালোক সকলোৱে চাওকচোন, ইমান ধুনীয়া পৰিৱেশ, চাইডে ফুল ৰুই থৈছে, কিমান যে ধুনীয়া লাগিছে, হয়নে বাৰু? আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এয়া আপোনালোকে সকলোৱে চাওকচোন, আমি নামঘৰৰ পৰা ওলাবলৈ লৈছোঁ আৰু সকলোবোৰ মানুহ গৈছেগৈ। আৰু এয়া আমাৰ ৰূপচে ফটো তুলি আছে। মামায়ে কৈছে, ইমান যে তহঁতি ফটো তুলিছ, কেলৈ ইমান ফটো তুলিব লাগে? আৰু তাই কৈছে, ফটোকপিৰ কাৰণে কষ্ট কৰিব লাগিব, যিহেতু পকাবোৰ বহুত গৰম হয়, সেইটো কাৰণে মামাই হাক দিছে। আৰু তাইৰ কথা শুনকচোন। আৰু এয়া আমিও ওলাই দিলোঁ নামঘৰৰ পৰা, সকলোবোৰ যিহেতু গৈছেগৈ। এয়া আমি বাহিৰলৈ আহি আছোঁ, সকলোৱে চাই যাব। এয়া আমি ওলাই আহি আছোঁ, আৰু এয়া আপোনালোকে দোকানবোৰ দেখিছে। আৰু ইয়াতে কিছুমান সৰু সুৰা বস্তু আছে, যিহেতু ঘৰলৈ কিবাকিবি আনিবই লাগিব। আৰু বাহঁতলৈও কিবাকিবি লৈ ল'লোঁ, খাৰুমণি, এইবোৰ কিবাকিবি ছোৱালী মানুহৰ বস্তু ধেৰ আছে, আৰু কিবাকিবি ল'লোঁ। আৰু তাৰ পৰা আমি ওলাই আহিলোঁ, এয়া আপোনালোক সকলোৱে দেখিছে। আৰু আমি যিহেতু ঘৰত একো খাই যোৱা নাই, আমি ভাবিলোঁ হোটেলতে খাই যাওঁ। আৰু সকলোৱে চিনি পায়ে চাগে, আখল বুলি ক'লে আখল বুলি সকলোৱে চিনি পায়েই। আৰু তাতে আমি খালোঁ, ভাত খালোঁ। কি খালোঁ আপোনালোকক দেখুৱাই যাম। আৰু এইখনেই হৈছে আখল, আৰু এইখনেই হৈছে আখলৰ থালিখন। আৰু আমি এক্সট্ৰাকৈ খালোঁ মাছ আৰু মাংস। আমি লিজাই মই খালোঁ আৰু মাংস, আৰু মামাহঁতেও মাংস খালে, আৰু ককাই বৈ খালে মাছ। আৰু এইখনেই হৈছে থালি। আৰু আমাৰ লিজা মেডামে ফটো মাৰি আছে, আপোনালোকে দেখিছে। আমাৰ খোৱা বোৱা সকলোৰে হৈ গ'ল। তাৰপিছত অকণমান ছাইডৰ এৰিয়াটো আপোনালোকক দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু ইমানেই আছিলে আজিৰ ভিডিঅ'। যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি কিবা ভুল হৈছে সকলোৱে ক্ষমা কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু কেইখনমান লগতে ফটো এড কৰিছোঁ, যদি ভাল লাগে তেতিয়াহ'লে কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।